নমস্কাৰ স্বাগতম জনাইছোঁ জিন্টুছ ব্লগৰ অন্য এক ভিডিঅ'লৈ। আজি কোচবিহাৰত আমাৰ দ্বিতীয়টো দিন। আমি কালি আহিলোঁ কোচবিহাৰলৈ আৰু আজি চাব যাব ওলাইছোঁ আমাৰ অসমীয়া প্ৰাণ পুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুস্থান মধুপুৰ সত্ৰ। ইয়াতে কোচবিহাৰতে আছে। বলকচোন যাওঁ গুৰুজনাৰ সেই অন্তিম ঠাইডোখৰ দৰ্শন কৰোঁগৈ। এইখন চাওকচোন আমাৰ অসমৰ গাড়ী, গুৱাহাটী ধুবুৰী লিখা আছে। এইখন চাওক সত্ৰলৈ সোমাই যোৱা মূল গেট। এইফালেদি সোমাই যাব লাগিব সত্ৰলৈ। ইয়াত কিন্তু মধুপুৰ ধাম বুলিহে কয়। সোমাই আহিলোঁ আমি। এইফালে চাব লিখা আছে দৰমুকুটৰ স্থান মধুপুৰ সত্ৰ। অসমৰ বাহিৰত তেনেকৈ অসমীয়া আখৰ দেখিব পালে সঁচাই ভাল লাগে মনটো। অসমত যেনেকৈ সত্ৰ মন্দিৰ সন্মুখত যেনেকৈ দোকান থাকে, ইয়াতো দোকান আছে। ইয়াৰ পৰা এতিয়া আমি চাকি বন্তি লৈ ল'ম। অসমীয়াতে লিখা আছে শ্ৰীমন্ত শংকৰদেৱ। ইয়াত শৰাই সামগ্ৰীবিলাক পোৱা যায় আৰু গুৰুজনাৰ কিতাপ আৰু ফটো পোৱা যায়। চাই লওক এইফালে আমাৰ অসমৰ পৰা গাড়ী আহিছে, মানুহ আহিছে ইয়াত। খুৰা অসম পাইছে আপুনি? হয়, অসম। ক'ৰ পৰা আহিছে? মই বাসুগাঁও, চিৰাং ডিষ্ট্ৰিক্ট। চিৰাং ডিষ্ট্ৰিক্ট। আমি আহিছোঁ গহপুৰ পৰা আহিছোঁ, বিশ্বনাথ ডিষ্ট্ৰিক্ট। হয়, দৰ্শন কৰিবলৈ আহিলোঁ। হয় হয় হয়। এই ভাগ সত্ৰভাগ। এয়াই গুৰুজনৰ মৃত্যুস্থান। ইয়াত লিখা আছে চাই লওক শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণ ধাম শ্ৰী শ্ৰী মধুপুৰ সত্ৰ। আপোনালোকে যদি ইয়ালৈ অহা নাই তেন্তে আহিব আৰু চাবহি। গুৰুজনাৰ জীৱনৰ শেষ সময়ছোৱা ইয়াতে কটাইছিল আৰু এই স্থানতেই মৃত্যু হৈছিল। ইয়াতেই গুৰুজনাই বাহাৰ পাতি আছিল আৰু ৰজা নৰনাৰায়ণৰ অনুৰোধত এই স্থানতে থাকিয়েই শংকৰদেৱে এক ৰাতিৰ ভিতৰত গুণমালা ৰচনা কৰি উলিয়াইছিল। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে অসমৰ মানুহে দেখক আমাৰ গুৰুজনাৰ মৃত্যু ক'ত হৈছিল। এই গুৰু আসনভাগৰ স্থানতেই শংকৰদেৱৰ চিতাৰ ভস্মখিনি আনি প্ৰতিষ্ঠা কৰা হৈছিল আৰু লগতে মাধৱদেৱৰ চিতাৰ ভস্মখিনি আনি ইয়াতে প্ৰতিষ্ঠা কৰা হৈছে। সেৱা কৰি লওঁ এতিয়া আমি। চাই লওক এয়া সকলো আমাৰ অসমীয়া মানুহ, চব অসমৰ পৰা আহিছে। এইফালে চাওক শংকৰদেৱৰ কিমান ডাঙৰ প্ৰতিমূৰ্তি। সত্ৰৰ পিছফাল ভাগটো এয়া হ'ল সত্ৰ আৰু এইফালে আছে কীৰ্তন ঘৰ। ইয়াতেই গুৰুজনাই 14 প্ৰসংগ কৰিছিল। এতিয়া কীৰ্তন ঘৰত সোমাম। লিখা আছে কীৰ্তন ঘৰ। আটা এজনক লগ পালোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ। অলপ আমাক সত্ৰখনৰ বিষয়ে ক'ব নেকি? সত্ৰখনৰ বিষয়ে ক'ব নেকি? যেতিয়া কোচ ৰজা নৰনাৰায়ণ চিলাৰাই ৰাজত্ব কৰিছিল 500 বছৰ আগৰ কথা। সেই সময়তে মহাপুৰুষ শংকৰদেৱ বিহাৰ ৰাজ্যত ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি প্ৰথমতে পালবাসীতেই থকা 18 বছৰমান থাকে। তাৰপিছত শেষ কালত তেওঁ মধুপুৰলৈ আহে। ইয়াতেও পালবাসীত 18 বছৰ থাকে, ইয়াতে শেষ কালত আহে 7 বছৰ থাকে। বাকী সেয়া মন্দিৰ ভাগ হ'ল শংকৰদেৱৰ। আগতে খেৰৰ আছিল এইবিলাক। 1964 চনত মহেন্দ্ৰ মোহন চৌধুৰী বিমলা প্ৰসাদ চলিহা তেখেতসকলে এইখিনি কৰিছে, বনাইছে। আগতে খেৰৰ আছিল। সেয়া মন্দিৰ ভাগ যে আছে তাতে
শংকৰদেৱৰ থকা বাহা আছিলে হয় আৰু ইয়াতে কীৰ্তন কৰিছিল এয়া কীৰ্তন ঘৰ হয় শংকৰদেৱে এয়া কীৰ্তন ঘৰতে সত্য প্ৰসংগ কৰিছিল হয় এয়া কীৰ্তন ঘৰ আমাৰ অসমৰ পৰা অসমীয়া মানুহ আহে ন ইয়াত আহে যথেষ্ট ভকতসকল আহে হয়। অসমৰ পৰা। আমাৰ অসম চৰকাৰৰ কিবা অনুদান দিয়েনে ইয়াত অসম চৰকাৰে অনুদান দিয়ে যথেষ্ট অনুদান দিছে কিন্তু হয়। যেনেকৈ দিব লাগিছিল তেনেকৈ দিয়া নাই আমাৰ ধৰকচোন সত্ৰখন হয় মেইনটেনেঞ্চ পৰিচালনাৰ ক্ষেত্ৰত একো দায়িত্ব লোৱা নাই ভকতসকলে আহিছে তেনেকৈ খাইছে তেনেকৈ চলিছে হয় এই ক্ষেত্ৰত মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে সত্ৰখনত অলপ গুৰুত্ব দিয়ক সহায় কৰক আমাৰ সত্ৰ সমিতি এখন আছে হয় সমিতিখনে আৰু দেখাখনে হয় হয় আপোনাৰ ঘৰ কোন আমাৰ ঘৰ মধুপুৰতে আছে ইয়াতে মধুপুৰৰ আমি স্থায়ী লোকেল হয় ইয়াত আমাৰ অসমীয়া মানুহ আৰু আছে নেকি অসমীয়া মানুহ চাগে ইয়াত আৰু আছে আছে আমি কোচ ৰাজবংশী মানুহ এনে বহুত আছে ইয়াত অসমীয়া মানুহ বহুত আছে কিমান ঘৰমান আছে ইয়াত বাৰু আমাৰ সত্ৰৰ লগত জড়িত 20-25 ঘৰমান আছে এনে গাঁও হিচাপে আৰু বহুত আছে মানে অসমীয়া গাঁও আছে ইয়াত অসমীয়া গাঁও আছে হয় ঠিক আছে ধন্যবাদ অঁ ঠিক আছে নামঘৰ ভাগত সোমাওঁ এয়া শংকৰদেৱে নিজে প্ৰতিষ্ঠা কৰি যোৱা নামঘৰ এইফালে চাওক চৰাই আছে শহাপহু আছে দেখা আছোঁ চাওক শহাপহু আৰু পাৰ চৰাই এইফালে আছে ভকত ঘৰ এয়া ভকত ঘৰ এইফালে সত্ৰাধিকাৰ আছে তেখেতৰ ওচৰত সেৱা এটা লৈ লওঁ এয়া হ'ল শংকৰদেৱৰ প্ৰসাদ ধোৱা পুখুৰী ইয়াতে শংকৰদেৱৰ দিনত প্ৰসাদ ধুইছিলে চাই লওক এইটো পুখুৰীতে ধুইছিলে প্ৰসাদ মধুপুৰ সত্ৰলৈ আহক আপোনালোকে আজি ভিডিঅ' ইমানেই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে